हेलो गाइस तो स्वागतम সকলোকে মোৰ চেনেলৰ এটি নতুন ভিডিঅ' লৈ আজি বহুত দিনৰ পিছত ভিডিঅ' এটি বনাবলৈ ওলাই আহিলো ভিডিঅ' বুলি নহয় আমি এফালে গৈ আছো আমাৰ লগৰ টোটেল 4 জন মিলি এফালে আছে পিছফালে আমাৰ নিৰেন হোমেন আৰু এফালে আমাৰ ড্ৰাইভাৰ হৈছে হেই পলাশ দত্ত তো এতিয়া আমি গৈ আছো এজেগালে ভিডিঅ'টো চাই থাকিব হেকলৈকে তেতিয়া গম পাব কলে গৈ আছো বৰ্তমান আমি আছো ক'ত দেখাই আছো ৰব দেই তো এতিয়া আমি আছো দিহিং পাটকা ৰিজাৰ্ভৰ মাজত মানে ডিগবৈ আৰু দুলিয়াজান সংযোগী যোনটো মানে ঘাইপথে হয় ন ঘাইপথে যোনটো তাৰ মাজত আছো এখন একদম ঘন অৰণ্য আৰু এইফালে যায় এইটো দিহিং পাটকাই এইফালে যায় নেকি এইফালে যাম নেকি আমি তো এইটোৱে হয় দিহিং পাটকাই মানে ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা ৰাস্তা এইটোৱে হয় এইফালে যাব পাৰি এইটো ৰাস্তা হয় এইটো আমি এতিয়া যাম এইটো ফালে আমি ক'ত গৈ আছো সেইটো চাই থাকিব বাৰু বৰ্তমান গৈ থাকো তো গাইজ এতিয়া আমি হাবিখন পাৰ কৰি আহিলো হাবিখন কিমান আছিলে 14 কিলোমিটাৰ মান হ'ব না 7 কিলোমিটাৰহে নেকি 7 কিলোমিটাৰ আছিলে হাবিখন তো আমি এতিয়া হাবিখন পাৰ কৰি আহিলো আৰু এতিয়া আমি এফালে চাব পাৰে পথাৰ চথাৰ পালোহি ওলাই মেলি তো মানে লগৰবিলাক সব বহি আছে সব এক্সাইটেড মানে জেগাটো চাবৰ কাৰণে কিমান এক্সাইটেড অ নিৰন কাই কিমান এক্সাইটেড তামাম নেকি আৰু এফালে আমাৰ হোমেন তামাম জেগাটো চাবৰ কাৰণে আমাৰ ড্ৰাইভাৰ পলাশ ওৱা কিমান এক্সাইটেড মই এক্সাইটেড হৈ আছো জিন্দগীত এইটো প্ৰথমবাৰ তালৈ এক্সপিৰিয়েঞ্চটো ল'ম তো গৈ আছো এতিয়া আমি আগত পামগৈ এতিয়া ভাদৈ পাচালি আৰু ভাদৈ পাচালিৰ পৰা আমি সোমাব লাগিব এতিয়া আমি আহি পাই গ'লো ভাদৈ পাচালি আৰু এইখনে হৈছে ভাদৈ পাচালি টাউন ভাদৈ আৰু আমি এতিয়া এইফালে যাম টিপাম ডাঙৰীয়া স্থান এইখনত এইফালে যাম তো আমাৰ এই মানুহেতো গম পাবই তো এতিয়া আমি অকণমান ৰাতিপুৱা যিহেতু ওলালোঁ ঘৰত একো খাই বৈ অহা নাই চবেই অকণমান কিবা খাই লওঁ বুলি কৈছে ভাত চাত তো গাইজ যেতিয়া হৈ গ'ল খোৱা বোৱা আমি খাই বৈ ওলাই আহিলোঁ আৰু এইফালে আমাৰ ল'ৰা একদম পূৰা এতিয়া সতেজ সবল হৈ গ'ল খাই বৈ চব একদম এক্সাইটেড হৈ আছে দেখো মই মোৰে বুকুৰে এইজন আমাৰ হেৰি হয় আবেগে উপচে ভাবিলে তইতো মোৰ আশাৰে আগলে হবি তই মোৰ পৰিচয় আৰু লাগিছে নকি এজনে গান এটা গাই শুনালে চব মানে এনেকৈ ফূৰ্তি ফাৰ্তাকৈ গৈ আছো তো গাইজ যেতিয়া আমি আহি পাই গ'লোহি আমি য'লৈ আহি আছিলোঁ মানে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ যে এই জেগাটোত আহোঁ কাৰণ মোৰ ঘৰৰ পৰা বহুত বেছি দূৰতো নাছিলে আৰু মোৰ লগৰবিলাক চব সেই তাৰ পালেগৈ ওপৰত পালেগৈ খটখটিৰ পৰা বগাই পেলাই এতিয়া আমি যাব লাগিব ইয়াৰ পৰা আমি আহিছোঁ মানে এতিয়া আহোমৰ সংৰক্ষিত এলেকা আহোম প্ৰসিদ্ধ টিপাম দেওশাল থান ইয়াত চনটো আছিলে কিন্তু চনটো ইয়াত ভালকৈ দেখা পোৱা নাই চাহ বাগানৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ আৰু গোটেই খটখটি বগাই যাব লাগিব আৰু ভাল লাগিছে গোটেই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আহি পেলাই আৰু আজিৰ দিনটো ইমান গৰমো নাই বৰ মানে ইমান মোকতো বেছি গৰম নাই লগা ঠিকেই আহি আছোঁ তো ইয়াত আজি বেছি মানুহো নাই দেখিব পাৰে সেইখন আমাৰ গাড়ীখন আছে এটা আৰু 4-5খন হেৰি আছে বাইক আছে তো মানে বেছি মানুহ নাই তো এইটো ছিজন নহয় চাগে কিন্তু বেছি মানুহৰ মাজত আহিনো কি লাভ আছে অকলশৰে আহিলে বস্তুটো ভালকৈ উপভোগ কৰিব পাৰি আৰু মই বগাই পেলাই মোৰ ভাগৰ লাগি গৈছে সঁচা কথা ক'ম কিমান বগালোঁ চাওক আপোনালোকে তলত কিমান দূৰ থাকি আহিলে বগাবলৈ এতিয়া যাব লাগিব যাওঁ লগৰকেইটাক লগ কৰি লওঁগৈ প্ৰথমতে এইকেইটা এনেকুৱা চিৰিবোৰ খোজকাঢ়ি গৰম উঠিছে দেই এতিয়া বগাই গৰম উঠিছে বহুতখিনি বগাই আহিলোঁ মই ফোপাই গৈছোঁগৈ কাৰণ বহুতখিনি ওপৰত উঠি আহিলোঁ পিছফালে চাওক কিমান বহুতখিনি বগালোঁ আৰু এতিয়াও বহুতখিনি যাব আছে চাওক আৰু লগৰকেইটা গৈ পালেগৈ আৰু এজন আহি ইয়াত বহি গ'লহি মই পূৰা ফোফাই গৈছোঁ এইটো ইয়াত শুই আছিলে কেমেৰা দেখি উঠিছে আৰাম কৰি লোৱা অ' বাহ
তো চাওক আমি কিমান ওপৰত আহিলোঁ। তো সেই জেগাটোত আমাৰ বাইক চাইক ৰখি আছে, সেই জেগাটোত চাওক বহুত ওপৰ বগালোঁ আৰু যাবলৈ আছে। গৈ থাকোঁ। লগৰ এটা আহি বাগৰি দিলেহি। কি হ'ল, ভাগৰ লাগিলে? এই অৱস্থা বেয়া হৈ গৈছে। তো চাওক না আৰু কিমান ওপৰত যাবলৈ আছে। অ' বাপৰে, ভাগৰ লাগিছে, অলপ বহি লওঁ। আহি আহি পালোহি এতিয়া। গৰমত ঘামি জামি অৱস্থা বেয়া। এইবিলাক মানুহ চাই মেলি নামিছে ইয়াৰ পৰা আৰু অৱস্থা বেয়া হৈ গৈছে। আৰু এফালে ককাইদেউ এজন পালোঁ। কি আনিছে আপুনি? কি আনিলে আপুনি এতিয়া? পানী আৰু লগতে এতিয়া কি খৰি লৈ আহিলে? কিমান ওপৰত আছে মানে কাম কৰা মানুহ? কাম কৰা মানে ইয়াৰ পৰা দূৰত আছে দেই। দূৰত আছে এনেই কিমানমান? 1 কিলোমিটাৰমান হ'বনে? নহ'ব মানে পানী খোৱা দায়িত্ব আপোনাৰে? হা, ওপৰলৈকে 3 কিলোমিটাৰমান হয় দেই। এই বাপৰে, অৱস্থা বেয়া হৈ গৈছে। আপুনি ইয়াতে থাকে? আপোনাৰ মানে দৈনন্দিন কাম মানে এইটোৱে, মানে পানী খুৱাই থকা? অঁ, তো মানে গাইজ মোৰতো এতিয়া অৱস্থা বেয়া। এই ককাইদেউ এজন লগ পালোঁ। চাওক আমাৰ উঠিবলৈ অৱস্থা বেয়া হৈ গৈছে। তেখেতে ইয়াত মানে বাগানত যিসকলে মানে পাত চাত তোলে তেখেতসকলক মানে পানী খুৱাবলৈ মানে এই ইমান ডাঙৰ বস্তুটো বুকি পেলাই ইয়াত উঠিব লগা হয়। ভাবক ইয়াত কিমান কষ্ট কৰিছে। আমাৰতো মানুহটো উঠোতে অৱস্থা বেয়া, গোটেই ঘামি জামি অৱস্থা বেয়া। কি কৰিম আৰু, জীৱনৰ এয়াই সংগ্ৰাম, কৰিবতো লাগিবই। ৰাস্তা পাইছোঁ, ইয়াৰ লগৰজন চাওক কেনেকৈ শুই আছে। এই নোৱাৰিম বুলি কৈছে। অঁ, আমি পকা চিৰি দি যাব লাগিব ন? হা, আহা 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 আহা, কষ্ট কৰি যাওঁ, তাত গৈ আৰাম কৰিমগৈ। তো চাওক আমি ওপৰৰ পৰা কিমান, মানে তলৰ পৰা কিমান ওপৰত উঠিলোঁ। পূৰা ভাগৰি ভাগৰি ভিডিঅ' বনাই আছোঁ। মানে যেনেকৈ আৰু তেনেকৈ একো দেখা একো বনাবতি নহয়। গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ। নেপাইছোঁগৈ খালী খেলা। তো গাইজ এতিয়া পালোহি ওপৰ, আৰু অকণমানে আছে। এইখন বগালে হৈ যাব। আৰু ওপৰৰ পৰা ভিউটো চাওক না, কিমান ওপৰত আহিলোঁ। এই পথাৰ চথাৰ আৰামছে জিলিকি আছে। আৰু লগৰ এজন সেইজন আহি আছে। বহুত ভাগৰ লাগিলে, বহুত ভাগৰ লাগিলে। তো যাওঁ, জেগাটো মেইন জেগাটো চাওঁগৈ। অৱস্থা বেয়া হৈ গ'ল। এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। কিন্তু ইমান কষ্টৰ মানে যিখিনি কষ্ট কৰি আহিলোঁ তাৰ মানে ফলটো বহুত ভাল, মানে বঢ়িয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। তো ইয়াৰ এতিয়া ভাইটি দুজনমান লগ পালোঁ ইয়াত। কি কৰি আছা? ৰিলছ বনাই আছা? ক'ৰ পৰা আহিছা? আচ্ছা আচ্ছা, মৰাণৰ পৰা আহিছা? বহুত দূৰ ন? ঠিক আছে। আৰু এইজন আমাৰ কেমেৰামেন ধুনীয়াকৈ ৰিলছ বনাই আছে। মই মাজত অহাৰ কাৰণে ডিষ্টাৰ্ব হৈ গ'ল বনাই। তো গাইজ এতিয়া আমি ওপৰতো পালোহি, কিন্তু ওপৰৰ পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইফালে চাৰিওফালে এইফালেদি আমি আহিলোঁ, আৰু এইটো এটা ৰেষ্ট হাউচ বুলি লিখা আছে। আপোনালোকে আখৰকেইটা ধৰিব পাৰিব নাই নাজানো, অলপকৈ ভালকৈ নাই লিখা, মানে ধৰিব পৰাকৈ লিখা নাই। ওচৰৰ পৰা মানে হেৰিকৈ চালে গম পাব, কেমেৰা দি গম নাপাব। এইটো জিৰণি কোঠা, আৰু এইটো এটা দুৰ্গা মন্দিৰ হয়। আৰু এইফালে হয় আহোমৰ যোনটো মানে সংৰক্ষিত এলেকা বুলি কোৱা হৈছে, কিন্তু একদম জৰাজীৰ্ণ অৱস্থা। তো চৰকাৰে যাতে এইটো বস্তুৰ প্ৰতি অকণমান মনোনিৱেশ কৰে সেইটোৱে বিচাৰিছোঁ। কাৰণ মানে এইটো সংৰক্ষিত এলেকা যেতিয়া অকণমান ভালকৈ ৰাখিব লাগে বস্তুবোৰ। আৰু ইয়াৰ পৰিৱেশটো এনেকুৱা যে 1 2 3 4খনমান চকী আছে। পিছফালৰ পৰিৱেশটো এনেকুৱা যে এইখনটো হৈ গ'ল গোটেই এইটো এলেকা, ঠিক আছে। তো আৰু এইফালে আমাৰ পিছফালে মানে এখন নৈ বৈ গৈছে। নৈখনৰ মই নাম নাজানো বাৰু, মই জানিব পাৰিলে মই আপোনালোকক স্ক্ৰীণত পিছত দি দিম। কিন্তু সেইফালে তলত মানুহো থাকে। এইবিলাক ঘৰ দেখিব পাৰে আপোনালোকে, এইবিলাক ঘৰ আছে তলত, এইবিলাক ঘৰ আছে দূৰত, বহুত তলত আছে ঘৰবিলাক। তো এইখন এনেকৈ নৈ। তো ইয়াৰ পৰিৱেশটো এনেকুৱাই, কিন্তু মানে বৰ ভাল লাগিলে মানে আহি পেলাই, একদম মানে নিজান, আৰু বেছি মানুহৰ মাজত আহি ভালো নালাগে। তো পৰিৱেশটো এনেকুৱাই হয়, কিবা এইটোৱে হয় আহোমৰ যোনটো মানে সংৰক্ষিত এলেকা বুলি তলত বেনাৰ লগোৱা আছে। মানে যিটো হিচাপত ৰাখিব লাগিছিলে ইমান এটা মানে ঐতিহাসিক বস্তু, সেইটো হিচাপত মোৰ হিচাপত নাই। আৰু ইয়াত মই এজনী আইতা লগ পাইছোঁ, যিয়ে মানে ইয়াত অহা মানুহক পানী খুৱায়। আৰু আইতা, কি আপোনাৰ ঘৰ ইয়াতে তলতে নেকি? তলতে থাকে ন? মানে আপুনি কেতিয়া আহে ইয়ালৈ? 9টা বজাতে আহে। আৰু কিমানটা সময়লৈকে থাকে?
5টা বজালৈকে থাকে। মানুহ সদায় আহেনে? সদায় আহে ন? মানে আজি কম নে বেলেগ দিনতকৈ বেছি? আজি কম আছে ন? মানে ছানডে টানডে হ'লে মানে অলপ বেছিকৈ আহে, ছানডে হ'লে অলপ বেছিকৈ আহে ন? আপোনাৰ ঘৰৰ ওচৰতে, উঠোঁতে কষ্ট নহয়? কষ্ট হয় ন? আহিব লাগিব। খালি আপুনি বহুত ভাল কাম কৰি আছে, ইমান ওপৰত আমিও গম নাপাওঁ যে ইমান ভাগৰ লাগিব বুলি। আহি পেলাই চাওক না, এনেকৈ বহি আছে আইতা ইয়াত পানী বটল লৈ পেলাই। তো কেতিয়াবা যদি আহে আইতাই পানী খুৱাব ইয়াত। আৰু এজন আমি হেৰি পাইছোঁ, এজন আমাৰ এই মন্দিৰৰ পূজাৰী পাইছোঁ, আমাৰ এই মন্দিৰৰ পূজাৰী হয় ন? আচ্ছা, ইয়াত এতিয়া কি পূজাৰী চূজাৰী নাথাকে নেকি? ইয়াত থাকে, কিন্তু অহা নাই, মন্দিৰখন ভাঙি গৈছে। ভাঙি গৈছে। এইটো মানে কি কিমান দিন হ'ল ভগা? এইটো 3 মাহ হৈ গ'ল। 3 মাহ হৈ গ'ল। 3 মাহৰ পৰা মানে কি পূজাৰী নাই? পূজাৰী মানে আহিছিলে, পূজাৰী আহিছিলে। 10-15 দিন হৈ গ'ল, নাই। আচ্ছা আচ্ছা এই আচ্ছা। পথাৰত লাগি আছে এতিয়া। মানে খেতিটো কৰিবই লাগিব। সেইকাৰণে নাই। এইটো মানে মানে কি চৰকাৰৰ মানুহ ইয়ালৈ আহেনে নাহে? মানে কি বনোৱা চনোৱা কথা নাভাবে নেকি? মানে ইমান আহিছিলে, চবে আহি কিনে চাই গৈছে ন? বনাব চাগে লাহে লাহে। কৈছিলে মানে লোহা খুঁটাৰ লগত নাপি জুখি লৈ গৈছে। হয় নেকি? কিন্তু এতিয়ালৈকেতো মানে অহা নাই। আচ্ছা আচ্ছা আচ্ছা। আপুনি এই দুৰ্গা মন্দিৰৰ পূজাৰী হয় ন? মানে এই দুৰ্গা মন্দিৰটো ইয়াত প্ৰতিষ্ঠা কৰা কিমান দিন হ'ল? এইটো বহুত পুৰণা, ব্ৰিটিছৰ টাইমৰ। ব্ৰিটিছৰ টাইমৰে হয় ন? মানে এই বাগান যেতিয়া আছিলে তেতিয়াৰ পৰাই হেৰি কৰা হয়? নাছিলে, সেই টাইমতে তেতিয়াৰ পৰাই আছে ন? আচ্ছা আচ্ছা। আৰু গোটেইখিনি ৰিজৰ্ভ আছিলে সেই টাইমত। আচ্ছা আচ্ছা, গোটেই হাবি জংঘল আছিলে মানে? এইটোতো বহুত পুৰণা হয় বাৰু। এইটোতো মানে আপোনাৰ 1200 কিমান খ্ৰীষ্টাব্দ বুলি লিখা আছে। মানে কিমান হয় তলত ময়ো নাজানো বস্তুটো। এনেই আপুনি গম পায় নেকি কিমান? 1228 শতাব্দীত মানে হেৰি কি কয় আপোনাৰ আহিছিলে 28 মানে চাউলুং চুকাফাই মানে প্ৰতিষ্ঠা কৰা নিচিনা হৈছে ন? ঠিকে ঠিকে। তো মানে এইটো বস্তু আহিছিলে, ইয়াত থাকিছিলে। তেতিয়া ইয়াতে প্ৰথম আহিছিলে মানে ন? আচ্ছা, সেইটো কাৰণে মানে এইটো মানে জেগাটো মানে হেৰি কৰি ৰখা হৈছে, প্ৰিজাৰ্ভ কৰি ৰখা হৈছে মানে সংৰক্ষিত এলেকা। তো সেয়াই, কথা পাতি ভাল লাগিলে আপোনালোকৰ লগত। আহিম বাৰু। এনেই মানুহ চানুহ ইয়াত আহি থাকে ন? তো গাইজ হৈ গ'ল ঘামি জামি। এতিয়া মানে এয়াই আৰু আমাৰ আহোমসকলৰ যি সংৰক্ষিত প্ৰিজাৰ্ভ কৰি ৰখা হৈছে। মানে তেখেতে কোৱা মতে যে আমাৰ যেতিয়া 1228 খ্ৰীষ্টাব্দত যেতিয়া মানে চাউলুং চুকাফা মানে অসমলৈ তেখেতে আহি প্ৰতিষ্ঠা কৰা, তাৰপিছতে তেখেতে শিৱসাগৰলৈ গৈছিলে বা তাত গৈ ৰাজধানী পাতিলে, কি কৰিলে, তাৰ গোটেই পাছৰ ইতিহাস কিন্তু চবেই জানে। কিন্তু এইটো মানে এটা মানে ঐতিহাসিক মানে সংৰক্ষিত এলেকা হয়। তো মোৰ চাৰ্টটো ইয়াতে মই থৈ দিছিলোঁ, আহি পেলাই পাহৰিয়ে গৈছিলোঁ, এতিয়া লৈ ল'লোঁ। আৰু এতিয়া গৈ থাকোঁ, লগৰখিনি গ'লগৈ, তললৈ নামি গ'লেই সিহঁতি। তো ময়ো এতিয়া নামি পেলাই গৈ থাকোঁ। তো গাইজ এতিয়া নামি এডোখৰ পালোহি। আৰু তলত নামোতে ইমানখিনি কষ্ট হোৱা নাই যিমানখিনি ওপৰত যাওঁতে কষ্ট হৈছিলে। তো সেইয়া চাওক না, আমি সেই পাহাৰটোৰ ওপৰত আছিলোঁ। এই পাহাৰটোতকৈ ওপৰত আৰু এটা পাহাৰ আছে, এইটো ইয়াত যোনটো দেখি আছে, এই পাহাৰটো যোনটো দেখি আছে, তো এই পাহাৰটোতকৈ ওপৰত আৰু এটা পাহাৰ, তাত গৈছিলোঁ আমি। মানে কিমানখিনি কষ্ট কৰিলোঁ চাওক না আজি। তো এতিয়া তলত নামিহে চিধা লগ কৰোঁ আৰু। তো হৈ গ'ল, আমি এতিয়া তলত আহি গ'লোঁ। তলত আহি আমাৰ ৰাইজসকল চকলা চকল হৈ গ'ল চব। তলত আহিলোঁ এতিয়া আমাৰ। কোৱা কেনেকুৱা এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে? আজিৰ পৰা নাহোঁ। ভালকৈ কোৱা। আজিৰ পৰা নাহোঁ। আজিৰ পৰা নাহা? তুমি কোৱা। আহিম, আহিবা, নিশ্চয় আহিম। তুমি কোৱা। এই এখেতৰটো অৱস্থা বেয়া হৈ গ'ল। কোৱা, তুমি কোৱা কেনেকুৱা লাগিলে? এই মজা লাগিলে? ভাল লাগিলেতো? ঠিক আছে। ফাটিলে গৰমত ন? আৰু এইফালেদি আমি উঠি গৈছিলোঁ, এইফালেদি। তো হৈ গ'ল এতিয়া। যাওঁ ঘূৰোঁ আৰু যি হ'ল। তো ইমান ওপৰত গৈছিলোঁ চাওক না। আৰু গোটেই চাহ বাগানৰ মাজত আছে জেগাটো। এইবিলাক পথাৰে ওপৰৰ পৰা মানে দেখি পায় গোটেই একদম বঢ়িয়াকৈ, একদম দূৰলৈকে দেখা পায়। ৰাস্তা বেয়া হৈ গ'ল, এতিয়া যাওঁ আৰু ঘৰলৈ। বেছি দূৰতো নহয়, আধা ঘণ্টা 1 ঘণ্টামান লাগিব। যাওঁ, অৱস্থা বেয়া হৈ গ'ল দেই। এতিয়া আমাৰ গাড়ী ঘূৰাই আছে, গাড়ীখন ঘূৰিলে আৰু উঠিম আৰু যাম আৰু। তো গাইছ এতিয়া আমি ঘূৰি পেলাই আহি গ'লোঁ আৰু গৈছিলোঁ সেইফালেদি, আহিলোঁ এইফালেদি দেই। এইফালে আমাৰ ড্ৰাইভাৰজনে ক'ৰ পৰা আমাক ঘূৰাই আনিলে। আমাৰ লগৰে হয়, ড্ৰাইভাৰ কৈ আছোঁ, ড্ৰাইভাৰ নহয় লগৰ হয় আমাৰ। তেখেতে চলাই গৈছে কাৰণে ড্ৰাইভাৰ বুলি কৈছোঁ। তো আৰু এইটোৱে হয় দিহিং পাটকাই নেশ্যনেল পাৰ্কত যোৱা ৰাস্তাটো এইটোৱে হয়। আৰু আমি আহোঁতে এইফালেদি আহিলোঁ, কিন্তু মাজৰ পৰা আমি ওলালোহি। ক'ৰ পৰা ওলালোহি মই ৰাস্তাবোৰ তেনেকৈ চিনি নাপাওঁ। তো যি আছিলে যেনেকৈ আছিলে দেখাবলৈ তেনেকৈ দেখালোঁ। কিন্তু গৈ পেলাই কোনোবাই ভাল পালে, কোনোবাই ভাল নাপালে। মোকতো ভালেই লাগিলে, খালী কষ্ট অলপ হ'ল আৰু। তো এতিয়া আমি আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ আৰু। লগৰকেইজন আছে, তো কি কৰিব লাগে কোৱা তোমালোকে অকণমান। ভাল পালে বা বেয়া পালেও শ্বেয়াৰ কৰক, কমেণ্ট কৰক,
জনাব ভাল পালে বেয়া পালে কমেণ্ট কৰি জনাব লাইক কৰিব লাগে অকণমান উৎসাহ দিয়ক যাতে আৰু ভাল Subscribe কৰি দিব ভাল এনেকুৱা ভিডিঅ' বনাই থাকিব পাৰোঁ তো আজি ভিডিঅ'টো ইমানতে খতম কৰিছোঁ আপোনালোকে জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই যদি ভাল পালে লাইক কৰিব চেনেলটো বি ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু পাৰিলে লগৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব তো এতিয়া আমি গৈ থাকোঁ বহুত হ'ল ভিডিঅ'টো ইয়াতে খতম কৰোঁ এতিয়া তো ঘৰতে যাম আৰু ভিডিঅ' আৰু বনাই নাথাকোঁ তো গোটেই এতিয়া জংঘলৰ মাজত চাওক না কি ধুনীয়া পৰিৱেশ তো যাওঁ এতিয়া তো ঠিক আছে আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে চবেই ভালকৈ থাকক হাঁহি থাকক ক'ত থাকক বাই বাই